অন্ধ্ৰপ্ৰদেশৰ মাছ কিয় লাগে কাৰ স্বাৰ্থত অসমলৈ আহে অন্ধ্ৰৰ চালানী মাছ অন্ধ্ৰৰ আমদানিকৃত মাছত বিষাক্ত ফৰ্মেলিন থাককেই বা নাথাকক দেশৰ ভিতৰতে ৰাজ্যত আছে সৰ্বাধিক জলাশয় ৰাজ্যৰ পৰ্যাপ্ত বিল পুখুৰীত থলুৱা মাছৰ উৎপাদনেৰে কিয় ৰাজ্যৰ মাছৰ চাহিদা পূৰণ কৰিব পৰা নাই মীন বিভাগে অসমত আছে 217টা প্ৰজাতিৰ মাছ বৰাক আৰু ব্ৰহ্মপুত্ৰ নদীৰ লগতে 53খন উপনদী 1197খন বিল 3882টা জলাশয় 3,69,308টা পুখুৰী য'ত বছৰি মাছৰ উৎপাদন 3.06 লাখ মেট্ৰিক টন মাছ অসমৰ বজাৰ সিংহভাগ থলুৱা মাছৰ দখলত অসমৰ বজাৰত 92.7% থলুৱা মাছ ইয়াৰ বিপৰীতে ৰাজ্যলৈ আমদানি হয় 7.3% চালানী মাছ কাৱৈ শিঙি ৰৌকে ধৰি অসমত উপলব্ধ 217টা প্ৰজাতিৰ মাছৰ উৎপাদন বৃদ্ধি কৰাৰ প্ৰবল সম্ভাৱনা আছে এইখন অসমত ৰাজ্য চৰকাৰৰ সদিচ্ছা থাকিলে অন্ধ্ৰপ্ৰদেশৰ পৰা মাছৰ আমদানি সম্পূৰ্ণ বন্ধ কৰি 92%ৰ পৰা মাছৰ উৎপাদন 100%লৈ বৃদ্ধি কৰাটো একো ডাঙৰ কথা নহয় বিয়াগুম মীন বিভাগটোৱে বিজ্ঞানসন্মতভাৱে অসমৰ থলুৱা মাছৰ উৎপাদন কৰিলে বহিৰাজ্যলৈও বিপুল সংখ্যক মাছৰ ৰপ্তানি কৰিব পাৰিব অসমে ইয়াৰ বাবে লাগে মাথো ৰাজ্য চৰকাৰৰ সদিচ্ছা বিগত বৰ্ষবোৰৰ তুলনাত যদি চোৱা যায় 2014-15 চনত অসমত মাছৰ উৎপাদন 2.82 লাখ মেট্ৰিক টন 2015-16ত 2.94 লাখ মেট্ৰিক টন 2016-17ত 3.06 লাখ মেট্ৰিক টন পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে ৰাজ্যত থলুৱা মাছৰ উৎপাদন এয়া নিতান্তই ইতিবাচক কিন্তু কথা হল একাংশ মধ্যভোগী দালাল আৰু পকেট গৰম কৰাৰ স্বাৰ্থত ব্ৰতি থকা জনপ্ৰতিনিধিৰ পৰা চৰকাৰী বিয়াগুম বিষয়ৰ বাবে অসমে এতিয়াও অন্ধ্ৰৰ পৰা অহা অস্বাস্থ্যকৰ মাছৰ ওপৰতে কৰি থাকিবলগীয়া হৈছে ভৰসা অসমত থকা খাল বিল নদী আৰু জলাশয় মিলাই বছৰি উৎপাদন হয় প্ৰায় 3 লাখ মেট্ৰিক টন মাছ আৰু এই থলুৱা মাছ ইমানখিনি উৎপাদন হোৱা সত্ত্বেও অন্ধ্ৰৰ পৰা আহে প্ৰায় 22,000 মেট্ৰিক টন মাছ এতিয়া কথা হল ইমানবোৰ বিষাক্ত অন্ধ্ৰৰ পৰা মাছ অনাতকৈ অসমৰ ৰাজ্যক খুৱাব পৰাকৈ থলুৱা মাছ আৰু উৎপাদন কৰিব নোৱাৰি নেকি কেমেৰাত বিপ্লৱ পালৰ সৈতে ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট